বুজিছ ৰমেন, অকলে অকলে কিমান থাকিবি, অকলে থাকি আমনি লাগিছে বে। মই আছোৱেচোন তোৰ লগত, তইনো অকলেহে কেতিয়া হলি? সেই পাগলটো, তই থকা নথকাৰ কথা কোৱা নাই অ'। তই থাকিলে কি দেখাব? মই গাৰ্লফ্ৰেণ্ডৰ কথা কৈছোঁ বুজিছ। গাৰ্লফ্ৰেণ্ড এজনী থাকিলে কিমান যে ভাল লাগিব। দুয়োটাই হাতত ধৰা ধৰিকৈ ঘূৰি ফুৰি, মোৰ বাইকৰ পাছফালে তাইক বহুৱাই লৈ লং ড্ৰাইভ যাম, মাজে মাজে ব্ৰেক মাৰিম, তাই উফৰি আহি মোৰ গাতে পৰিব, ময়ো লাহেকৈ হাঁহি এটা মাৰিম, গেলা হাঁহি। তাইক লালিপপ এটা কিনি দিম, 5 টকীয়া, একেটা লালিপপকে দুয়োটাই খাম। উফ, ভাবিয়ে ভাল লাগিছে পাই। পতা পতা, তাৰ পাছত পাবি মজাটো। 5 টকীয়া লালিপপতে মানিব বুলি ভাবিছ? তোৰ মূৰটোতো চুবাবই, লগতে তোৰ বাইকখনো খাব। বাপেৰৰ যদি মাটি বাৰীত চকু পৰে নহয়, তাকো কামুৰি কামুৰি খাব। মোৰজনী তোৰজনীৰ দৰে নহ'ব ৰাক্ষসনী, মোৰজনী চাবি ভাল হ'ব। ঐ ৰিয়ান, তই নদী পাৰত অকলে অকলে বহি কি কৰি আছ? মই অথনিতে আহি তোৰ ওচৰত মৌন ব্ৰত ৰখা মানুহটোৰ গতে ৰৈ আছোঁ, আৰু তই এই মোবাইলডালকে পিটিকি আছ। ৰহো, ফেচবুকত মাল এটা পতাইছোঁ বে। মাছ ধৰিবলৈ বৰশী টোপ দিব লাগিব ন? টোপ দি আছোঁ ৰ, তই অলপ বনাবি। হেল্ল' ৰমেন, তোৰ বাইকখন দে না বে। তোৰ বাইকখন কি হ'ল? আৰু তই যাৱ ক'ত? মোৰখন পাপাই নিলে দেই। এই ৰমেন, মালটো পতি গ'ল নহয়। তাই বোলে আমনি লাগিছে, অলপ উলিয়াই নিব লাগে। মালটো ঘৰ বা ক'ত? কিবা চুক বুলি কৈছিলে। কি চুক আছিলে পাই? জকাই চুক নেকি? কেনেবাকৈ জকাই চুকৰ মালতী নহয়তো? অঁ জকাই চুক, জকাই চুকৰ মালতী আকৌ, তই কেনেকৈ চিনি পাৱ? সেইবোৰ বাদ দেচোন, এতিয়া মই গৈ আছোঁ তোৰ বাইক আনিবলৈ। তোৰতো গেয়া বেটা, ঘৰৰ মাটি বাৰী কাগজবোৰ বাপেৰে ৰেডি কৰি থ'বলৈ ক। কাইজনী পাল্টাতে পৰিছ। মই আজিও উঠাই দিব পৰা নাই এই ৰাক্ষসনীজনীৰ পৰা। এই ডাইনীজনী প্ৰেমত পৰি মই গোটেইটো জুৰুলা হৈ পৰিলোঁ। এতিয়া আকৌ এই ডাইনীজনীয়ে ৰিয়ানক পালেগৈ। ৰিয়ান, তুমি কিন্তু আধা ঘণ্টা লেট কৰিলা। মই আধা ঘণ্টা ধৰি তোমালৈ ৰৈ আছোঁ, চোৱা না। চৰি মালতী, এতিয়া ক'ত যাবা কোৱা? ৰেষ্টুৰেণ্ট যাওঁ ব'লা, মই তোমালৈ ৰৈ ৰৈ মোৰ ভোক লাগি গৈছে। সৰ্বনাশ, মই মোৰ মা বেগৰ পৰা 500 টকা চুৰ কৰি আনিছোঁহে। এইজনীয়ে যদি 500 টকাতকৈ বেছি খাই দিয়ে। এইজনীয়েচোন ইমান দামী ৰেষ্টুৰেণ্ট লৈ আনিছে, আজি মৰিলোঁ। পকেটত আছে মাত্ৰ 500 টকা। ৰিয়ান, তাত বহো ব'লা। কি ভাবি আছা ৰিয়ান? ইয়াত বেয়া লাগিছে নেকি? ইয়াতকৈ ভাল ৰেষ্টুৰেণ্ট আছে, তাত যাওঁ নেকি? নাই ইয়াতে ভাল লাগিছে। এই ডাইনীজনীয়ে আজি মোক ভালকৈ লুটিব। ইয়াতকৈ দামী ৰেষ্টুৰেণ্টলৈ যায় তাই। কোনো জনমত ইমান দামী ৰেষ্টুৰেণ্ট আহি পোৱা নাই। কলেজৰ ওচৰত ৰামু হোটেলৰ ৰুটি চব্জি একাপ চাহ 50 টকাতে হৈ যায়। আজি মোক কিহত কিহে পালে, হে প্ৰভু বচাবা আৰু। ৰিয়ান, মই অৰ্ডাৰ কৰোঁ। ৱেইটাৰ, 2টা আইচক্ৰীম, 2টা কফি, 2টা চীজ বাৰ্গাৰ, বাটাৰ চিকেন, মটৰ বিৰিয়ানী। বাপেৰৰ ঘৰৰ হোটেল যে, ৰাক্ষসনী, বহুদিন একো নোখোৱাকৈ আছিলি নিয়। ইমান সোপা কোনটো পেটত ভৰাবি অ'? ৰিয়ান, খানাটো খাই বহুত ভাল লাগিলে, থেংক ইউ ছ' মাছ। মালতী, মোৰ যে মজাতকৈও মজা লাগিলে। ৱেইটাৰ, বিলখন লৈ আনা। মাত্ৰ 2000 বিল হৈছে, আৰু কিবা খাব পাৰিলো হয় ইয়াত? ডিঙি গুৰিলৈকে ভৰাইও এজনী পেট ভৰা নাই, আৰু ক'ত ভৰাবি ঐ ডাইনী? কি ভাবি আছা ইয়াত? মালতী, তুমি গৈ থাকাচোন, মই গৈ আছোঁ। ৰমেনলৈ কল এটা কৰি লওঁ। ঠিক আছে ৰিয়ান, মই গৈ থাকোঁ, তুমি আহি থাকিবা। এই ৰমেন, বেয়া জেগাত ফচি গ'লো নহয়, 2000 টকা দে না বে। মই জানিছিলোঁ তোৰ এনেকুৱা অৱস্থা হ'ব বুলি। ঘাইজনী প্ৰেমৰে পৰিছিলি, সেইজনী প্ৰেমত পৰি মোৰ চব ধ্বংস হৈ গ'ল বুজিছ। তই তাতে থাক, মই গৈ আছোঁ তোৰ ওচৰলৈ। থেংক গড, তই নহ'লে আজি মোৰ কি অৱস্থা হ'লহেঁতেন বাৰু। থেংক ইউ দোষ্ট, প্ৰেমত আৰু কোনোদিনে নপৰোঁ বুজিছ। আজিৰ পৰা পঢ়াতহে গুৰুত্ব দিম। এতিয়া যাওঁ ব'ল। ব'ল যাওঁ ব'ল। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব, লগতে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।